গাইছ এটা কথা ক'ব আইছো আজি মানে কিছুমান যে ছোৱালী ধৰ হাই ছেকেণ্ডাৰী পঢ়ে বা 10ত পঢ়ে ধৰক কিবাকে হাই ছেকেণ্ডাৰী পঢ়ে আৰু মেট্ৰিকটো পাছ কৰছি সেইকেইটা আপি আৰু ভাল পায় কাবাক এটা ল'ৰা এটাক ভাল পায় ভাল পোৱাৰ পিছত ল'ৰাটোক এনকে প্ৰেছাৰ দিব মানে তাই ঘৰৰ পৰা চাবা আইছি বেলেগৰ তাতে বিয়া দিবা খুজছি হেন তেন বহুত কিবা কিবি ল'ৰাটোৱেতো ছোৱালীটোক ভাল পায় ইফালে ল'ৰাটোও ধৰক কলেজত পঢ়ি আছে বা কিবা এটা কামত সোমাইছে মাত্ৰ একো মানে ইনকাম পাতি নাই মাত্ৰ সোমাইছি সেইখিনি টাইমত আপিটোৱে বহুত প্ৰেছাৰ দিব আৰু চিটুৱেশ্যন কৰিব লাষ্টত মানে সেনকে ব্লেকমেইল কৰিব নালদি খালে মৰিম হেন তেন বহুত কিবা কিবি আৰু আপাকেইটাও কম নহয় নিজৰ পইচা থাকক আৰু নাথাকক নিজে ঘৰৰ পৰা কাম শিকবাক লাগি 50 টকা 100 টকা ভাড়া ঘৰৰ পৰা দেউতাকৰ পৰা লৈ যায় কাম শিকাৰ কাৰণে কিবা কাম শিকি আছে বা কলেজত যায় ঘৰৰ মা দেউতাৰ পইচা লৈ যায় হা তাৰ পিছত কি কৰে সেনকে উৎপাত কৰি গেল আৰু উপায় নাই মানে আপিটো মৰব হাত কাটি এতিয়া জ্বলাই দিয়ে ভিডিঅ' কল কৰি ফেলে দেখায় আপা ৰেলৰ তলত পৰবা যায় মৰবা যায় সেইগিলা নাটক চলাৰ পিছত আৰু উৎপাতত থাকবা নৰে আৰু আনলাক আপিটো বলে ফেলে আনাৰ পিছত দেউতাকৰ ওপৰত বহি আপাটোৱে খালাক 1 বছৰমান যোৱাৰ পিছত মানি ললাক ঘৰৰ মানুহে যেনকেই নহওক মানি ললাক সিও কিবা কাম শিকবা যায় একদিন গেলি আৰু একদিন নাযায় এনেকে চলি থাকিল আৰু থাকাৰ পিছত এই আপিটো যি বিয়া পাতি আনছি হা তাইৰ মানে এটা চলিও জন্ম পাই গেলাক তাই কি হল মানে তাই হিচাপত বহুত চলি এটা জন্ম দিলাক মানে বহুত জানা হল বহুত কিবা কিবি আৰু তাই বহুত হল জ্ঞানৰ কথাগিলাক কোৱা আৰম্ভ কৰলাক ইফালে ল'ৰাটোৰ এটা ভন্টি থাকিল সেইটোৰ সমানেই কইনাটোৰ সমানেই হ'ব তাই পঢ়া পাতিত ভাল পঢ়া পাতি কৰি শেষ কৰি পঢ়া পাতি কৰি আছে ধৰক বিয়ে পঢ়ি আছে নহলে এম এ পঢ়ি আছে সেই যি কইনাটো আছে তাইৰ কথা মানে সহ্য নহয় আৰু নন্দাকক ইমান প্ৰব্লেম আৰু সহ্য নহয় বুঢ়ী হৈছি বিয়া নিদিয়ে কিবা কিবি ইমান যন্ত্ৰণা দিব না আৰু তাই বহুত জ্ঞানী হৈ গেল তাই যি পলাই আহিল এতিয়া আহি ফালে এটা জাগা পাইছে অলপমান ঘৰৰ মানুহে অলপমান ভাল পোৱা আৰম্ভ কৰছি সেইগিলা পাহৰি যায় একদম মহাৰাণী হৈ যায় তাই চব জানে জ্ঞান আৰু একদম বহুত জ্ঞান এনেহান আৰু ইফালে আপিটোৰ ওপৰত প্ৰেছাৰ দি থাকে আপিটো বুঢ়ী হৈ গেল বিয়া নহয় হেন তেন বহুত কিবা কিবি মানে কি তহঁতি কি বহুত কি মানে লাজ নাই নিলজ্জ নেকি হা নিলজ্জ উৰি আহি ফালে পৰি খোৱা আৰম্ভ কৰছা নিজৰ ভৰিত বেলেগৰ ওপৰত খাই আছ নিজৰ হাজবেণ্ডৰ নহয় শহুৰৰ পইচা দি খাই আছা হা আৰু আপিটোক শান্তিতে থাকবা নেদা বিয়া হোৱা নাই বয়স বেছি হৈছি হেন তেন তই কি কৰছা চলিহে জন্ম দিছা বেলেগতো একো কৰা নাই হে তাই কিবা কৰব ভৱিষ্যতে সেইকাৰণে এতিয়াও আছে তাই তহঁতৰ দৰে ইমান মানে কিহৰ ইমান টেনচন আপিটোৰ মাক দেউতাক আছে নহয় চাব নহয় তাক কেতিয়া বিয়া দিবা লাগে কি কৰবা লাগে তোৰ দৰে নহয় না তাই নিজে মানে গুচি আহিছে আহি ফালে এখন সংসাৰো নষ্ট কৰি আছা শান্তিতে থাকবা দিয়া নাই ঘৰখনক তোৰ দৰে অভদ্ৰ নহয় না সেইটো আপি সেইকাৰণে আছে তাই গম পাইছা না অভদ্ৰ